হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ চবৰে ভাল। তো আজি মই এটা বিশেষ প্ৰগ্ৰেমত যাবলৈ ওলাইছোঁ আৰু সেই প্ৰগ্ৰেমটো হ'ল মোৰ লগৰ দুজনে গাড়ী লৈছে আৰু তাত গৈ আমি যি পাৰ্টি কৰিম। চ' মোক তালৈকে মাতিছে। তো বিশেষ নতুন জেগা নহয় এখন, আপোনাৰ আগৰে পুৰণি জেগা এখন হাঁহিমৰ মাছপাৰা, তালৈকে যাম আৰু তাত আমি গোটেইবিলাকে পাৰ্টি কৰিম। চ' ব'লক গাইজ, বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যাব হেল্ল' হেল্ল' আজি স্পেচিয়েল খানাটোৰ বিষয়ে কওক। কি খানা, কিহৰ খানা, কিয় খালোঁ, ক'ত আহিলোঁ আৰু কেতিয়া আহিলোঁ? এনেই আৰু মানে ইমান দিনৰ মূৰত চবেই লগ হ'লোঁ, লগ পোৱা নাছিলোঁ চবকে ইমান দিন। আজি মোটামুটি 30-40 মান আছোঁ গোটেইখিনি লগ লাগি। তো একেলগত কেতিয়াও সেনেকৈ লগ হোৱা নাযায়। তো খানাই এটা বাহানা এনেকৈ লগ হোৱাৰ। তো সেইটোৰ কাৰণে আয়োজন কৰা হৈছে খানাটো আজি। লগতে স্পেচিয়েল কিবা বস্তু আছিল নেকি? লগতে স্পেচিয়েল আছে, তো খানাৰ স্পেচিয়েল গাহৰি। খানাৰ আইটেমখিনি কৰিছিল নহয়, কি কি আছে? গাহৰি আছে, মুৰ্গী আছে, লোকেল মুৰ্গী আৰু চালাড আছে, দালি আছে, কমনখিনিয়ে আৰু। জেগাটো কৰিছোঁ আমি, জাগাত আহিছোঁ আমি এইখিনি হেৰিত মাছপাৰা, মানে উমচেকৰ ওচৰত। মজা জেগা না? মজা জেগা। হোমচেক নাপাওঁতে পাইতো। তো আৰু কিবা গাড়ী চাড়ীৰ কিবা প্ৰসংগ কৰিছিলোঁ মই, কি কেছটো কি? বাহানাটো তাৰমানে গাড়ীৰ খানা বুলি কয়। গাড়ী কি কেনেকুৱা ধৰণৰ গাড়ী ল'লে? 2 চকীয়া, 4 চকীয়া, 3 চকীয়া, দাম কেনেকুৱা, ব্ৰেণ্ড কি? দুখন গাড়ী, মানে এখন হ'ল তোমাৰ এই ক্ৰেটা আৰু এখন চেলেৰিঅ'। সেয়াই আৰু ঠিকে আছে, মজা। তো গাইজ, আমি এতিয়া খানাৰ যোগাৰ কৰোঁ, খাই লাষ্টত আপোনালোকক হোমচেক নহয় একচুৱেলি মাছপাৰা দেখাই যাম। তো চাই যাওক মোৰ ভিডিঅ'টো। গাইজ, আমি এতিয়া ৱেটিং লিষ্টত আছোঁ। খানা হ'লে খাম কৰি আছোঁ, হোৱা নাই। কিছু টাইম পিছত খানা হ'ব আৰু তেতিয়া আমি ধুনীয়াকৈ গাহৰি মাংস, মুৰ্গীৰ মাংসৰ লগতে আৰু কিবা কিবি আছে, সেইবিলাক নকওঁ, নিশ্চয় অনুমান কৰিব পাৰিছে, সেইবিলাক খাম। তো অনুপে ধুনীয়া গান শুনি আছে আমাৰ লগত। অনুপে হাই কৈ দিয়া। তো গাইজ, আমি এতিয়া কি আহিছোঁ, মাছপাৰাত আমি আজি গাড়ী লোৱা পাৰ্টি খাবলৈ আহিছোঁ। আমাৰ লগতে আছে আমাৰ ফ্ৰেণ্ড বিমল, অনুপ আৰু ৰিংকু। এই বিষয়ে বিমলে অলপ কিবা ক'ব আমাক, তো আমি এতিয়া শুনো কি কয় আজি বিশেষ প্ৰগ্ৰেমটোৰ বিষয়ে। আজি আমাৰ বন্ধুৰ গাড়ী লোৱা খানা, গতিকে খুবেই ভাল লাগিছে লোকেশ্যনটো। আপোনালোকে আহিব পাৰে, আহিছে আচ্ছা, ভাল পাব। অনুপ, থামছ আপ নহ'ব, কিবা ক। খামকৈ বহি আছে নেকি? আচ্ছা ৰিংকু, অনুভৱ কি ক? আমাৰ লগৰ এজনৰ গাড়ীৰ পাৰ্টি দি আছে। গাড়ীও বম গাড়ী, ক্ৰেটা গাড়ীৰ খানা মজা আছে। অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল মাছপাৰালৈ, মেঘালয়ৰ হাঁহিমৰ মাছপাৰা, ভাল লাগিছে। অৰ্থাৎ আৰডঙা ৰাস্তাৰ পিনে আপোনাৰ ব্ৰিজৰ তলেৰে সোমাই আহিলে আপুনি এইফালে উমচেক পাব, উমচেক নোপোৱাতে মাছপাৰা পাব। তো গাইজ, আমি এতিয়া মাছপাৰাত আছোঁ আৰু ইয়াতে ধুনীয়া কিছুমান আগতে বনাই থোৱা জেগা আছিলে, তো এতিয়া গোটেই পানীত ভাঙি গ'ল। তথাপিও ইয়াত বহিছোঁ, অলপ ভাল লাগিছে। বাবু খেলি আছে, বাবু এবাৰ হাঁহি দিয়া, স্মাইল প্লিজ।
এনেকৈ উঠিছে যাওক গাইজ আমাৰ খানা ইপিনে বনাই আছে খানাৰ পিনে আপোনাৰ গাহৰি মাংস মুৰ্গীৰ মাংসৰ লগতে আৰু কিবা কিবি আছে মোৰ পিছফালে খানা ৰেডি কৰি আছে তো আমি কি কৰিম আৰু ভিডিঅ' বনাই আছোঁ এতিয়া বলকচোন খানা কি বনাইছে চাওঁ আমি মোৰ লগত আছে ইয়াৰ নঞ্জয় খানাৰ বিষয়ে কিবা ক'ব অকণমান খানা গোটেইবিলাকে ক'লে তো সি অকণমান ক'ব মানে খানাৰ মই অকস্মাত আহি গ'লো মানে মানে কিবা মানে এটা হেৰি বোলে কি বোলে হকিম ৰাফাৰ কিবা খানা আছিলে খানা নাই আহিলোঁ তাত পাৰে আছিলে একেই খানা দিয়কচোন মানে কিহৰ কাৰণে আহিল মই ইমান এটা গম নাপালোঁ তলৰ পৰা আহিব এনজয় পুৰা ফুল এনজয় নিজে আর নিজে খাকলা ভিডিঅ' লাইক বাঢ়িবনে তো ওলো খানা খাই কেনেকুৱা মজা না আজি খানা ডেটত এয়া আমাৰ বস্তুবিলাক আৰু আমাৰ লগৰ গোটেই বন্ধুবিলাক লগতে চববিলাক আছে তাকি দিব তো আশা কৰোঁ গাইজ মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু নেক্সট নতুন এঠাইত লগ পোৱাৰ আশাৰে আজি মোৰ ভিডিঅ'টো শেষ কৰিলোঁ তো আকৌ লগ পোৱাৰ আশা থাকিল তো আজিলৈ মোৰ ভিডিঅ'টো ইমানে শেষ কৰিছোঁ থেংক ইউ আৰু গাইজ ক'বলৈ পাহৰিলোঁ মোৰ ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো এইখিনি কৈয়ে আজি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ